Hello everyone, welcome to my channel UD Creation. As I discuss korim class 10 or chapter 5 for exercise 5.3. Agor video ami 8 chapter basic concept or lokote exercise 5.1 or 5.2 saisu. Apunaloke jodi soa na description box ot link di ase apunaloke sai lobo. Ahok sona je video to start koru. বন্ধু-বান্ধৱী সকল প্ৰথম কোৱেশ্চন দি আছে তলৰ সমান্তৰ প্ৰগতি সমূহৰ যোগফল নিৰ্ণয় কৰা আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু তাৰ 10তম পদলৈ যোগফল উলিয়াব দিছে ইয়াত a দিয়া আছে 2 d হ'ব 7 - 2 5 আমাক দিয়া আছে 10টা পদলৈ এতেকে n হ'ব 10 এটা আমাক লাগে sn sn হ'ব n/2 twice a plus n minus 1 into d ইয়াত n ৰ মান আছে 10 2 a ৰ মান আছে 2 10 minus 1 into d হ'ব 5 তো 5 4 9 into 5 45 5 into 49 answer hobo 245 এটাকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম 10টা পদৰ যোগফল হ'ব 247 এটা আমি নেক্সট কোৱেশ্চন সা 2 নম্বৰ কোৱেশ্চনত আমাৰ এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু তাৰ 12তম পদলৈ যোগফল উলিয়াব দিছে ইয়াৰ a হ'ব -37 d হ'ব -33 -37 is equal to 33 plus 37 4 n হ'ব যেহেতু আমাক 12টা পদলৈ উলিয়াব দিছে সো n ৰ মান হ'ব 12 এটাকে sn is equal to n/2 twice a plus n minus 1 into d 12/2 2 into -37 plus n minus 1 at n or মান আছে 12 12 minus 1 into d d hobo 4 it hobo 6 2 into -37 hobo -74 plus 12 minus 1 hobo 11 11 into 4 hobo 44 6 into -74 plus 44 hobo -30 answer hobo -180 2 number question to answer ami palu -180 এটা আমি সাম একর 3 নম্বৰ কোৱেশ্চনটো ইয়াত a দিয়া আছে 0.6 লিখি লৈছো সলিউশন equal to a equal to 0.6 d হ'ব 1.7 minus 0.6 1.1 আমাক দিয়া আছে 100টা পদলৈ উলিয়াব দিছে সো ইয়াৰ n হ'ব 100 এটাকে আমি সাম s 100 is equal to n/2 100/2 twice a 2 into 0.6 plus 100 minus 1 100 minus 1 into d d hobo 1.1 50 1.2 plus 99 into 1.99 into 1.1 hobo 8.9 50 is 1 1 0 1 hobo 50 into
0.1 হব 5505 এটাকে আমাক দিয়ে থকা সমান্তৰাল প্ৰগতিটো এনটা পদলৈ যোগফল আমি 5505 পালো নেক্সট 4 নম্বৰ কোৱেশ্চনটোত আমাক দি আছে এই সমান্তৰাল প্ৰগতিটোৰ 11টা পদলৈ যোগফল উলিয়াব দিছে ইয়াৰ a হ'ব 1/15 d হ'ব 1/12 minus 1/50 ইয়াৰ আমি এলসিএম লৈছো 60 ওপৰত হ'ব 5 minus 4 1/60 আমি d মান পালো 1/60 আৰু এৰ মান আছে 1/50 n হ'ব যেহেতু আমাক 11টা পদলৈ উলিয়াব দিছে সো n ৰ মান হ'ব 11 এতিয়া আমি চাব লাগিব s11 is equal to n/2 n ৰ মান আছে 11/2 2 into a হৈছে 1/15 plus n minus 1 ইয়াত n আছে 11 minus 1 into d হ'ব 1/60 11/2 থাকিব 2/15 plus 10/60 11/2 2/15 plus 1/6 by2 ইয়াৰ এলসিএম হ'ব 30 ওপৰত হ'ব 4 plus 5 11/2 9/30 next হ'ব 11/2 3/10 এটাকে आंसर হ'ব তলত 20 হ'ব ওপৰত হ'ব 33 আমাক 4 নম্বৰ কোৱেশ্চনত দিয়া থকা সমান্তৰাল প্ৰগতিটোৰ 11তম পদলৈ যোগফল হ'ব 33/20 2 নম্বৰ কোৱেশ্চনটো সেম যোগফল বিলাক নিৰ্ণয় কৰিব দিছে কিন্তু ইয়াত এৰ মান দিয়া আছে ডি আমি উলিয়াব পাৰো আৰু আমাক n ৰ মান দিয়া নাই কিন্তু nতম পদৰ মান দিয়া আছে সলিউশন a is equal to 7 d হ'ব 10 minus 7 21 minus 7 হ'ব 21 minus 14 is equal to 7/2 d মান আমি পালো 7/2 ইয়াত a n ৰ মান দিয়া আছে 84 কিন্তু আমাক n ৰ মান দিয়া নাই আমি n ৰ মান উলিয়াবৰ কাৰণে a n 84 ৰ পৰা আমি n ৰ মান উলিয়াব পাৰো a plus n minus 1 into d যেহেতু nতম পদৰ nতম পদটো উলিয়াৰ নিয়ম হৈছিল a plus n minus 1 into d 84 ইয়াত আমি a আৰু d ৰ মান বহুৱাম এৰ মান দিয়া আছে 7 n minus 1 into d d ৰ মান হ'ব 7/2 is equal to 84 n minus 1 7/2 84 minus 7 n minus 1 7/2 equal to 84 পৰা 7 minus কৰিলে হ'ব 77 n minus 1 equal to 77 into 2/7 হল উলুটা হৈ গলে এখিনি ইফালে লৈ আহাৰ লগে লগে 7 এর 77 11 বার গল 2 n is equal to 23 আমি n ৰ মান পালো 23 এতিয়া আমাক লাগে এই পদ কেইটা যোগফল লাগে ইয়াত আছে 23 টা পদ আছে আৰু এই পদ কেইটাৰ যোগফল আমাক লাগে আমি যোগফল দুটা নিয়ম পাইছিলো এটা পাইছিলো লিখি লৈছো s is equal to n is equal to n/2 twice a plus n minus 1 into d পাইছিলো যদি হে a n ৰ মান না থাকে a n ৰ যদি মান দিয়া থাকে আমি পাইছিলো twice n a plus a n ইয়াত যেহেতু n ৰ মান দিয়া আছে সো আমি লিখিম s 23 is equal to n/2 23/2 a or 7 plus an
এইটো নিয়ম আমি এপ্লাই কৰিছো an হ'ব 84 23/2 7 plus 84 হ'ব 92 ইয়াত 23 into 92 divide by 2 আছে 2093 divide by 2 এটাকে আমি এই সমান্তৰাল প্ৰগতিটোৰ যোগফল পালো 2093 divide by 2 2 নম্বৰ কোৱেশ্চনত আমাক এই সমান্তৰাল প্ৰগতিটোৰ যোগফল উলিয়াব দিছে ইয়াত a হ'ব 34 d হ'ব 32 minus 34 is equal to minus 2 আৰু ইয়াত n ৰ মান দিয়া না কিন্তু a n ৰ মান আছে a n is equal to 10 হ'ব এটা আমি a n ৰ পৰা n ৰ মান উলিয়াব পাৰো a plus n minus 1 into d is equal to 10 ইয়াত a হ'ব 34 n minus 1 into d হ'ব minus 2 is equal to 10 n minus 1 into minus 2 10 minus 34 n minus 1 is equal to minus 2 is equal to 24 n minus 1 is equal to minus 24 divided by minus 2 n is equal to 12 plus 1 13 n to ya 13 ta pod ase এতিয়া আমাক লাগে s 13 অর্থাৎ 13 তম পদৰ যোগফল আমাক লাগে আমি আগৰ কোৱেশ্চনটোত কৰাৰ দৰে ইয়াতো a plus n/2 a plus a n নিয়মটোত কৰিব লাগিব n/2 a plus a n ইয়াত n ৰ মান আছে 13/2 a হ'ব 34 a n আছে 10 13/2 44 13/2 into 44 13 into 22 13 into 22 হ'ব 286 এতেকে আমাক দিয়া থকা সমান্তৰাল প্ৰগতিটোৰ 13তম পদলৈ যোগফল হ'ব 286 বন্ধু-বান্ধৱীসকল আজি ভিডিওটো এখিনিতে সামৰিছো যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ